হে গাইজ বহুতৰ প্ৰশ্ন হয় কি যে এজ এ ইউটিউবাৰ হিচাপে নাই বা এজ এ কন্টেন্ট ক্ৰিয়েটৰ হিচাপে কি বস্তু থাকিলে আমি ভিডিঅ' বনাব পাৰি নাই বা আমাৰ কি বস্তুৰ দৰকাৰ হয়। চোৱা মই এতিয়া ভিডিঅ' বনাই আছো জাষ্ট এটা ফোনেৰে। ফোনটোৰ নাম হ'ল Poco X3, যিটো ফোনৰ দ্বাৰা মই কি কৰিছো ভিডিঅ'টো বনাই আছো। আৰু এই মোবাইলটো মই সেকেন্ড হ্যান্ড কিনিছিলো দোকানৰ পৰা 7,000 টকাত। সো এইটো ফোনেৰে মই এনেকুৱা ভাল কোৱালিটি নহয়, তথাপি মই আল্ট্ৰা ওয়াইড এংগেলত কি আছো ভিডিঅ'টো শ্বুট কৰি আছো। এতিয়া মই এটা শান্ত পৰিৱেশত কি কৰিছো ভিডিঅ' শ্বুট কৰি আছো। মোৰ ঘৰৰ পিছফালে যিখন পৰিৱেশ সেইখন পৰিৱেশত আহি মই ভিডিঅ' শ্বুট কৰি আছো। এনেকুৱা নহয় যে কেৱল ভিডিঅ' যদি বনাব খোজা তেনেহলে তোমাৰ এটা ভাল কেমেৰা লাগিব নাই বা মাইক লাগিব। মোৰ মাইক আছে, তথে মই মাইকটো ঘৰত থৈ আহি কিনে ভিডিঅ' বনাই আছো। ইয়াত ভিডিঅ' বনাই আছো এই কাৰণ যাতে কোনো নেদেখে আৰু দেখিলেও যাতে কোনো ধৰণৰ এনেকুৱা আৱাজ নাহে নাই বা কোনো ধৰণৰ ব্যক্তিয়ে যাতে নিচিল্লায়। যদি চিল্লায় নাই বা কোনোবাই যদি হাল্লা কৰে তেনেহলে কি হয় ভিডিঅ'ৰ ভয়েসত অলপ ডিস্টার্ব হেন হৈ যায়। সো মোক কি মহে কামুৰি আছে এতিয়া, তথাপি মই ভিডিঅ' বনাই আছো। মই হিন্দী চেনেল আৰু লগতে মই এটা USA চেনেলত তো কাম কৰি আছো এতিয়া। সো এইটো হ'ল ফেচলেছ কেটেগৰী, যিটোত ইংলিছৰে ভিডিঅ' বনাব লাগে, ইংলিছ ভয়েস ওভাৰ দিব লাগে। সো যদি তুমি স্টার্ট কৰিব খুজিছা এজ এ কন্টেন্ট ক্ৰিয়েটৰ নাইবা তুমি যদি খোজা যে মই এজ এ ইউটিউব ভিডিঅ' বনাম, সো কেনেকৈ বনাবা মই তোমাক জাষ্ট কম যে মোবাইল উঠোৱা আৰু ভিডিঅ' বনাই কিনে আপলোড কৰা। এনেকুৱা নহয় যে ফাৰ্ষ্ট অফ অল যে তোমাৰ একেবাৰে পাৰফেক্ট হ'ব ভিডিঅ'টো, এনেকুৱা নহয়। ভিডিঅ' লাহে লাহে যেতিয়া বনাবা তেতিয়া ভিডিঅ'টো লাহে লাহে পাৰফেক্ট হৈ আহিব। গাইজ এতিয়া আপোনালোকে চাব পাৰে এইখন পৰিৱেশত মই কি কৰি আছো ভিডিঅ' বনাই আছো, ভিডিঅ' শ্বুট কৰি আছো। এইখন ঘৰ যিটো মামাই দিছে আমাক, এই মামাৰ ঘৰৰ পিছফালে কি কৰি আছো ভিডিঅ' বনাই আছো, ভিডিঅ' শ্বুট কৰি আছো। এইটো আমাৰ ঘৰৰ পিছৰ পৰিৱেশ, যিটো দেখাত এনেকুৱা ভাল লাগে। ইয়াত আপুনি চাব পাৰে দেখাত ভাল লাগে। আৰু যেতিয়া আবেলি হয়, আবেলি সময়ত আৰু একেবাৰে ঠাণ্ডা থাকে। আৰু এই আমাৰ যি গৰু আছে এই গৰুকেইটাক ইয়াতে খাই আছে, ইহঁতে হাল্লা নকৰে। যেতিয়া মই ভিডিঅ' বনাওঁ তেতিয়া হাল্লা নকৰে, অৰ্থাৎ নিচিল্লায়। সো ইয়াত যাৰ বাবে মই আহি কিনে ইয়াত গোটেই দিনটোতে এতিয়া মই অলপ কাম কৰি আহি কিনে মই জাষ্ট ইয়াত আহিলো আৰু এটা ভিডিঅ' শ্বুট কৰিম। এইটো ভিডিঅ' শ্বুট কৰি আছো আৰু এটা শৰ্ট ভিডিঅ' শ্বুট কৰিলো। আপোনালোকে হয়তো জানে যে মই কি কৰিছো, মই 90 দিনৰ চেলেঞ্জ লৈছো কি মই 90 দিনত 90টা শৰ্টছ আপলোড কৰি চেনেলটো মনিটাইজ কৰি আপোনালোকক দেখুৱাম। সো যাৰ বাবে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু লগতে বেল আইকন অন কৰি ৰাখিব। এতিয়া কোনোবাৰ কোৱেশ্চন হ'ব পাৰে যে মই কোনটো কেটাগৰীত ভিডিঅ' বনাম নাই বা মোৰ বাবে কোনটো কেটাগৰী ভাল হ'ব। তো মই আপোনালোকক সাজেষ্ট কৰিম আপুনি যি বিষয়ত ক'বলৈ ভাল পায় সেইটো বিষয়ত আপুনি জাষ্ট ব্লগ নাই বা আপোনাৰ যিটো বিষয়ত কৈ কিনে আপোনাৰ ভাল লাগে আপুনি সেইটো বিষয়তে চেনেল ষ্টাৰ্ট কৰিব পাৰে। যেনেকুৱা কিছুমানে কি কৰে ব্লগ ভিডিঅ' বনাই ভাল পায়, অৰ্থাৎ ট্ৰেভেলিং কৰি ভাল পায়, তেনেহ'লে আপুনি ব্লগ বনাব পাৰে। নাই বা আপুনি মোবাইলৰ বিষয়ে বেছি জানে নাইবা আপুনি মোবাইলৰ বিষয়ে টিপছ এণ্ড ট্ৰিক্সৰ বিষয়ে জানে, তেনেহ'লে আপুনি মোবাইলৰ বিষয়ে অৰ্থাৎ টিপছ এণ্ড ট্ৰিক্সৰ আপুনি টেক কেটাগৰীৰ চেনেল ষ্টাৰ্ট কৰিব পাৰে। এনেকুৱা ধৰণৰ বিভিন্ন কেটাগৰী আছে। আপুনি যিটো বিষয়ত আপোনাৰ বেছি ভাল পায়, আপুনি যিটোৰ বিষয়ে আপুনি 1 ঘণ্টা 2 ঘণ্টা ক'লেও আপোনাৰ কথা শেষ নহয়, সেইটো বিষয়ে আপুনি এটা চেনেল বনাই লওক। আজিৰ দিনত আপুনি সাকসেস হ'ব পাৰিব জাষ্ট 6 মাহ যদি আপুনি লাগাতাৰ প্ৰেক্টিচ কৰি থাকে। সো মই এইটোৱে ক'ম আপোনালোকে ইউটিউব চেনেল ষ্টাৰ্ট কৰক। হয়তো আপোনালোকে 2026ৰ বাজেট এটা চাইছে, 2026ৰ বাজেট অনুসৰি কিমানখন স্কুলত কি কৰিছে আপোনাৰ কন্টেন্ট ক্ৰিয়েটৰ কেনেকৈ হ'ব পাৰি না বা সেই বিষয়ে গাইড কৰিব, কিতাপতো এই বিষয়ে আহিব। সো মই আপোনালোকক জাষ্ট ক'ম যে আপুনি যদি এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই আপুনি এতিয়া ষ্টাৰ্ট কৰিব পাৰে। এটা ইউটিউব চেনেল ষ্টাৰ্ট কৰি আপুনি তাৰ পৰা ইনকাম কৰিব পাৰে। সো গাইজ শেষত মই আপোনালোকক এটাই কথাই ক'ম যে আপুনি ইউটিউবত আহক, চেনেল ষ্টাৰ্ট কৰক আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিব। আপুনি টেক ৰিলেটেড নাই বা ইউটিউব ৰিলেটেড আপুনি ভিডিঅ'বিলাক পাই থাকিব। যেনেকুৱা ইউটিউবত নতুন আপডেট কি আহিল, আপোনাৰ ইউটিউব ডেইলি আপোনাৰ কি আপডেট আহি আছে, কি পলিচি লৈ আহিছে, এই বিষয়ে মই ইয়াত আপডেট দি থাকোঁ। আৰু ইয়াৰ বিষয়ে যদি জানিব বিচাৰে তেনেহ'লে এই চেনেলটো অৱশ্যই আপুনি ফ'ল' কৰিব পাৰে। সো আজিৰ কাৰণে এইখিনি, সকলোৱে ভালে থাকিব, সুস্থ থাকিব। যদি ভিডিঅ'টো ভাল লাগিছে এইখিনি চোৱাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আকৌ এবাৰ। সো